সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু আমাৰ এই পবিত্ৰ চাউলুং চুকাফাৰ 600 বছৰ শাসন কৰা আৰু এই ৰাজধানী তাতেই আমাৰ এই ৰূপহী পথাৰ আপোনালোকে গম পায় এই ৰূপহী পথাৰত এই ৰংঘৰত বহি পেলাই স্বৰ্গদেৱে ক্ৰীড়া উপভোগ কৰিছিল তাতে এই ক্ৰীড়াংগন নতুনকৈ নিৰ্মাণ কৰা হৈ কাম চলি আছে সেইকাৰণে পবিত্ৰ স্থানত আপোনালোকক আদৰিবলৈ পাই মই অতিকৈ আনন্দিত হৈছোঁ আৰু আশা ৰাখি মহাদিনবিলাকত এই দলৰ কোনো অস্তিত্ব নাই আজি সেইবিলাক আমি মুখেৰে কোৱা নাই কিন্তু আমাৰ কামেৰে আমি প্ৰমাণ কৰিব বিচাৰিছোঁ যে আপোনালোকে কষ্টৰ ওপৰত আমি এই সময়ৰ জৰিয়তে এই কষ্টবিলাকৰ ওপৰত আমি দিছোঁ সেইকাৰণে মই সকলোকে ধন্যবাদ মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ অসমৰ যদি আমি সঁচাকৈ কওঁ তেতিয়াহ'লে ৰাজনৈতিকভাৱে যদি আমাৰ চুবুৰীয়াবিলাক একেবাৰে ভিতৰুৱা অঞ্চলৰ